হয়, আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা বিজবি জিলা সমিতিৰ তৰফৰ পৰা আমি আমাৰ জম্মু কাশ্মীৰৰ যি সঞ্চালন কৰিম, গতিকে মই ষ্টাৰ্ট কৰাৰ লগে লগে সকলো যাতে 1 মিনিটৰ কাৰণে মনোভাৱ আহ্বান কৰে। ষ্টাৰ্ট। হ'ব। পাইছোঁ যে আমাৰ কাশ্মীৰত যি দিন দুপৰতে যি আমাৰ সন্ত্ৰাসবাদী পাকিস্তানৰ সন্ত্ৰাসবাদীসকলে আহি কিনে আমাক আক্ৰমণ কৰিছে, আমাক নিহত কৰিছে। 28জনকৈ মানুহ আমাক গুৰুতৰভাৱে নিহত হৈছে। এইবোৰক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এয়া কোনোপধ্যে আমি মানি নলওঁ। যিসকল দুখী আছে অতি সোনকালে ধৰি আমাক ফাঁচী কাঠত ওলাব লাগে আৰু ঘৰে ঘৰে গৈ কিনে তেওঁলোকক ধৰি আনিব লাগে, জংঘলত সোমাই কিনে ধৰি আনিব লাগে। তাই আমি বিজবি জিলা সমিতিৰ পৰা কাতৰভাৱে আহ্বান জনাইছোঁ যে অতি কম সময়ৰ ভিতৰত আমাৰ যিসকল দুখী সেইসকলক ধৰি কিনে আমাক ফাঁচীৰ কাঠত ওলাব লাগে। মুৰ্দাবাদ 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 সন্ত্ৰাসবাদী মুৰ্দাবাদ 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 হেমসু জিন্দাবাদ 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 সন্ত্ৰাসবাদী গো বেক গো বেক গো বেক দুখীক শাস্তি দিয়ক শাস্তি দিয়ক শাস্তি দিয়ক দুখীৰ ফাঁচী হ'ব লাগিবই লাগিবই লাগিবই।